নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ঠিকেই আছে আৰু পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জনালোঁ। সেয়েহে খুব বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মই অলপমান থুলমূলকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই মোৰ বছৰৰ লাষ্ট দিনটো কেনেকৈ স্পেণ্ড কৰিলোঁ আৰু নতুন বছৰৰ প্ৰথম দিনটো কেনেকৈ আদৰিলোঁ। নতুন বছৰ, সেয়েহে কিবা মিঠাৰে ষ্টাৰ্ট কৰিলোঁ। আজি মই আপোনালোকক দেখুৱাম মই বনোৱা গাজৰৰ হালৱা। কেনেকৈ মই বনালোঁ গাজৰৰ হালৱা। সেয়েহে প্ৰথমতে মই ডাঙৰ গাজৰ তিনিটা মই ৰুকনিত পিচি ল'লোঁ। তাৰপিছত এখন কেৰাহী লৈ ল'লোঁ, তাতে ৰুকি লোৱা গাজৰখিনি দি দিলোঁ। গাজৰখিনি আপোনালোকে 10 মিনিটমানৰ বাবে এনেকৈ লৰাই থাকিব, যাতে গাজৰৰ যোনখিনি পানী হয় সেইখিনি ওলাই যায়, অলপমানকৈ ওলাই যায় আৰু অকণমান সিজি যায় যাতে। এয়া দেখিছেনে, অকণমান মোৰ গাজৰখিনি সিজি গ'ল। আৰু তাৰপিছত মই ইয়াতে দিলোঁ এবাটি জোখৰ চেনি। আপোনালোকে চেনিটো কম বেছ কৰিব পাৰে, আপোনালোকে কিমান মিঠা খাই ভাল পায়, কিমান মিঠা খাই ভাল নাপায়। গাজৰৰ হালৱা যেতিয়া অলপমান মিঠাটো দৰকাৰ হয়েই, যিহেতু মিঠা হয়, মিঠা নহ'লে টেষ্ট ক'ৰ পৰা আহিব। এতিয়া দেখিছেনে, চেনি দিয়াৰ পিছত মই 5 মিনিটমান ভাজি ল'লোঁ আৰু চেনি পূৰা গলি গৈছে আৰু গাজৰত পূৰা সোমাই গৈছে। কালাৰটো খুব ধুনীয়া হৈ গ'ল, যিহেতু চেনি দিলে এনেও যিকোনো বস্তুৰ কালাৰ ধুনীয়া হৈ যায়। এয়া মই ভাজাৰ পিছত ধুনীয়াকৈ চেনিখিনি সোমাই গ'ল মোৰ গাজৰখিনিত। তাৰপিছত মই ইয়াতে এড কৰিছোঁ আধা চামুচ জোখৰ ঘিউ। ঘিউ দিলে ঘিউৰ গোন্ধটো খুব ধুনীয়া আহে আৰু হালৱা যেতিয়া অকণমানটো ঘিউ পৰিবই। তাৰপিছত ঘিউ দিয়াৰ পিছত মই ইয়াতে এড কৰিলোঁ এবাটি জোখৰ গাখীৰ, যাতে গাজৰখিনি ধুনীয়াকৈ সিজি যায় আৰু যোনটো ষ্টিকিনেছ হৈ গৈছিল আমাৰ চেনিখিনি দিয়াৰ বাবে, সেইটো যাতে আঁতৰি যায়। এয়া গাখীৰখিনি দিয়াৰ পিছত মই অকণমান পিছত 2-3 মিনিটমানৰ পিছত মই ইয়াতে দি দিলোঁ ইলাচি গুড়ি আৰু কেইটামান কিচমিচ আৰু কাটি লোৱা বাদাম। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ দিব বিচাৰে আপোনালোকে দিব পাৰে। তাৰপিছত মই অকণমান লৰাই ল'লোঁ। তাৰপিছত মই ইয়াত এড কৰিছোঁ খোয়া নহ'লে মাৱা। আপোনালোকে যিকোনো মিঠাই দোকানত পাই যাব। সেয়া দি পেলাই মই ভালদৰে লৰাই ল'লোঁ। এয়া মোৰ গাজৰ কা হালৱা ৰেডি। খুবেই টেষ্টি হয় খাবৰ বাবে, আপোনালোকে প্লিজ ট্ৰাই কৰিব। ইয়াৰ পিছত এয়া আমাৰ জুইত আমি পুৰি আছিলোঁ মটৰ, মিঠা আলু আৰু কৰ্দৈ। তাৰপিছত আহি গ'ল আমাৰ হাঁহৰ মাংস। এনেই অকণমানকৈ দেখুৱাইছোঁ আপোনালোকক। এয়া মোৰ ভিনদেউৱে বনাই আছে হাঁহৰ মাংস, যিহেতু খুব ধুনীয়া বনায়। বছৰৰ লাষ্ট দিনটো, সেয়েহে জুইটো বনতা হে, যিহেতু ঠাণ্ডা দিন আৰু জুইত বনোৱা মাংস খুব টেষ্টি লাগে, হয় নহয়? আপোনালোকে কওকচোন বাৰু। এয়া পূৰা ফুল অন হাঁহ বনি আছে। আপোনালোকে কোনে কোনে হাঁহ খালে বাৰু জনাবচোন মোক। হাঁহটো আমাৰ সকলোৰে ফেভৰেট, নহয় জানো? আৰু বিশেষকৈ যেতিয়া জুইত বনায়, সেইটো জুতিয়ে বেলেগ হয়।
হাঁহ খালে যদি কোমোৰা নাখায় তেনেহ'লে হাঁহ খোৱাটো ইনকমপ্লিট। সেয়েহে ইয়াত কোমোৰা দি দিলে ভিনদেউৱে। কোমোৰাটো আচলতে হাঁহৰ মাংসটো আচলতে টান হয়, সিজাবৰ বাবে কোমোৰা দিয়া হয়। আৰু টেষ্টটো অবভিয়াছলি হাঁহৰ লগত কোমোৰাৰ টেষ্ট নকওঁ আৰু আপোনালোকে সকলোৱে জানেই। আৰু এইফালে চলি আছে হাঁহৰ মাংসৰ ড্ৰাই ফ্ৰাই। এয়া হাঁহৰ মাংস আমাৰ ৰেডি হৈ গ'ল। আৰু এইফালে চলি আছিল লোকেল মুৰ্গীয়ক। যিহেতু মায়ে হাঁহ নাখায়, সেয়েহে মাৰ কাৰণে মই লোকেল মুৰ্গী বনাই আছিলোঁ। এয়া ফাইনেলি লোকেল মুৰ্গী। আৰু এইফালে আছিলে পুদিনা, ধনিয়া আৰু জলফাই চাটনি। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। খুব ঠাণ্ডা পৰিছে নহয় জানো, মোৰো পূৰা চৰ্দি লাগি আছে। আৰু এইফালে হ'ল চালাড। আৰু ফাইনেলি আমাৰ খোৱা ৰেডি। আৰু আমি সকলোৱে আজি পাতত খাইছোঁ। এইফালে হাঁহৰ মাংস, চাটনি, চালাড, মাংস আৰু সেইফালে কৰ্দৈ পিটিকা। জুই। ভাত খাই লৈ আমি জুই সেকিলোঁ অলপ সময়, যিহেতু মোৰ খুব চৰ্দি লাগি আছে আৰু খুব ঠাণ্ডা। আৰু 12টা বজালৈকেতো ৱেইট কৰিবই লাগিব। আৰু ফাইনেলি আমি 12টা বজাত এয়া কেক কাটিবৰ বাবে ষ্টাৰ্ট কৰিলোঁ। নতুন বছৰক আদৰিলোঁ কেকটো কাটি, যাতে আমাৰ বছৰটো ভালদৰে পাৰ হওক। এয়া ফাইনেলি হেপী নিউ ইয়েৰ হৈ গ'ল। আমি অকল মই, মা আৰু ভিনদেউ আছিলোঁ। সেয়েহে আমি 4জনেই এইদৰে আমাৰ বছৰৰ লাষ্ট দিনটো উদযাপন কৰিলোঁ। আৰু এইদৰে আমি বছৰৰ নতুন দিনটো আগমন কৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।